কেনেদৰে বাৰু হ্যাক হ'ব পাৰে আপোনাৰ মোবাইল আপোনাৰ পকেটত আছে কিন্তু বৰ্তমান সময়ত যদি অন্য জায়গাত অন্য ব্যক্তিয়ে আপোনাৰ মোবাইলৰ যি ডাটা আপোনাৰ মোবাইলত ফটো মেছেজ ইত্যাদি চাবলৈ সক্ষম হয় তেতিয়া হলে জানিব যে আপোনাৰ মোবাইল হৈ গৈছে হ্যাক আৰু এই হ্যাক হোৱাৰ পৰা আপুনি কেনেদৰে বাচি থাকিব তাৰ আগতে আমি জানিব লাগিব যে হ্যাক কেনেদৰে হয় গতিকে এই সকলোখিনি বিষয় আজি এই ভিডিঅ'ত কোৱা হৈছে বৰ্তমান সময়ত এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অতি আসলতে জানিবলগীয়া বিষয় যে হ্যাক কেনেদৰে হয় এই সকলো বিষয় আপুনি জানিব পাৰিব এই ভিডিও যদি আপুনি সম্পূৰ্ণ শেষলৈ চাই এটা সৰু কথাৰে আমি আৰম্ভ কৰিছো পোন প্ৰথমতে যে যেতিয়া আমি গুগল প্লে ষ্ট'ৰ বা অন্য যি আসলতে এপৰ লিংক আছে ইয়াৰ পৰা যেতিয়া আমি এপছ ডাউনলোড কৰো তেতিয়া তেওঁলোকে কিছুমান পাৰমিশন বিচাৰে আপোনাৰ গ্যালাৰী আপোনাৰ যদি মেসেঞ্জাৰ এপছ হয় তেনেহলে বিচাৰিব পাৰে আপোনাৰ মেসেজ চোৱাৰ পাৰমিশন ঠিক এনে ধৰণে পাৰমিশন বিচাৰে আৰু আপুনি তেতিয়া এলাউ কৰি দিয়ে এই সকলোবোৰ নিশ্চয় আপোনাৰ মনত আছে যেতিয়া আপুনি এপছ এটা ইনষ্টল কৰে আৰু যেতিয়া আপুনি এপছ এটা ইনষ্টল কৰাৰ পিছত যেতিয়া গ্যালাৰীৰ কথা আপুনি এলাউ কৰি দিয়ে গ্যালাৰী চাব পৰা বুলি আপুনি এলাউ কৰি দিয়ে তেতিয়াই তেওঁলোকে এই সকলোবোৰ চাব পাৰে গুগল প্লে ষ্ট'ৰ এপছবোৰৰ ক্ষেত্ৰত বাৰু ঠিকই আছে যে তেওঁলোকে চাব বিচাৰে তেওঁলোকে এইখিনি লাগে তেওঁলোকক যদি বিউটি প্লাছ এপছৰ কথাই কোৱা হয় যে তেওঁলোকক আসলে ফটোখিনি প্ৰয়োজন হয় যেহেতু ফটোখিনি তেওঁলোকে ভালদৰে বনাব লাগিব গতিকে এইখিনিলৈ বাৰু ঠিকই আছে কিন্তু সেই এপছটোৱে যদি আপোনাৰ মোবাইলৰ যি ফটো ভিডিও আদি অন্য থাৰ্ড পাৰ্টি অন্য কোম্পানীক বেছি মূল্যত বিক্ৰী কৰি দিয়ে তেতিয়া হলে আপোনাৰ প্ৰাইভেচি খতম তাতে গতিকে এনে ধৰণৰ আসলতে বহুতো কথা আহি পৰিছে বৰ্তমান সময়ত যে আপোনাৰ মোবাইলৰ ডাটাখিনি বহুত বেছি দামত বহুত বেছি মূল্যত আসলতে বিক্ৰী হৈ আছে যাৰ বাবে ভাৰত চৰকাৰেও দি দিছে ভাৰত চৰকাৰ ইণ্ডিয়ান আৰ্মিৰ পৰা আহিছে সতৰ্কবাণী যে চাইনিজ হ্যাকাৰে হ্যাক কৰিবলৈ ওলাইছে এটা প্ৰশ্ন হৈছে যে হ্যাক কেনেদৰে হ'ব যেতিয়া আপোনাৰ মই কৈছো বিউটি প্লাছ এপছৰ কথা যেতিয়া আপুনি বিউটি প্লাছ এপছটো ডাউনলোড কৰি লয় হিহতে চাব লাগে আপোনাৰ গ্যালাৰীত থকা ফটো কিন্তু যদি হে বিউটি প্লাছে চাই আছে আপোনাৰ মেসেজ আপোনাৰ কন্টাক্ট তেনেহলে জানিব আপোনাৰ বিপদ আহি গৈছে আৰু হেয়া আপুনি কেনেদৰে গম পাবলৈ সক্ষম হ'ব যে আপোনাৰ ওচৰত থকা আপোনাৰ ইনষ্টল কৰা এপছটোৱে চাই আছে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আপোনাৰ কন্টাক্ট লিষ্ট আপোনাৰ মেসেজ হেখিনি জানিবলৈ এপছ এটা আছে এইখিনি সময়ত হেখিনি জানিবলৈ এটা এপছ হৈছে আনহ্যাক নামৰ এপছ আৰু এই আনহ্যাক নামৰ এপছ মই আপোনালোকক এইভাবে জনাইছো যে মই কিছুদিন আগত এটা ভিডিও দিছিলো চাইনিজ হ্যাকাৰে হ্যাক কৰিবলৈ ওলাইছে বুলি তাত বহুতে খুদিছিলে যে কেনেদৰে আমি বাচি থাকিম হ্যাকৰ পৰা গতিকে আনহ্যাক নামৰ এই এপছটি আপুনি ডাউনলোড কৰিব পাৰে ইয়াত মই কোনো আসলে পইচা পাবৰ কাৰণে আনহ্যাক নামৰ এপছৰ কথা কোৱা নাই কোনো স্পন্সৰ ভিডিও এইটো নহয় আপোনালোকে বাচি থাকিব পাৰে হ্যাক হোৱাৰ পৰা তাৰ বাবে আসলে কোৱা হৈছে আনহ্যাক নামৰ এই এপছটোৰ বিষয়ে এই এপছটোত আসলে যেতিয়া আপুনি ইনষ্টল কৰে তেতিয়া আপুনি আপোনাৰ ওচৰত থকা যিবোৰ এপছ আছে ধৰি লৈছো মই পুনৰ কৈছো বিউটি প্লাছৰ কথা কৈছো বিউটি প্লাছ এপছে যদি চাই আছে এইখিনি সময়ত আপোনাৰ মোবাইলৰ যি মেসেজ আপোনাৰ মোবাইলৰ কন্টাক্ট লিষ্ট তেনেহলে তাত আসলে দেখুৱাই দিবলৈ সক্ষম হ'ব যে এইকেইটা এপছে চাই আছে আপোনাৰ মেসেজ এইকেইটা এপছে চাই আছে আপোনাৰ মোবাইলৰ যি গ্যালাৰী বা ফটো তেনেহলে আপুনি এই সকলোবোৰ চাব পাৰিব আৰু যেতিয়া আপোনাৰ এনেকুৱা লাগে যে বিউটি প্লাছ এপছে চাব লাগিছিল গ্যালাৰী কিন্তু চাই আছে বৰ্তমান সময়ত মেসেজ কন্টাক্ট লিষ্ট আদি বহুতো তেনেহলে এই সময়তে আপুনি আনইনষ্টল কৰি দিয়ক এই এপছটি আৰু আপুনি বাচি থাকিব পাৰিব তেতিয়াই হ্যাকৰ পৰা এইখিনি আসলতে আছিল এটা সৰু টিপছ মোৰ ওচৰৰ পৰা আৰু এইখিনি জনাবলৈ লৈছো আন এক ধৰণৰ আসলে হ্যাক হ'ব পাৰে 20 সেকেন্ডত আপোনাৰ মোবাইল হৈ যাব পাৰে হ্যাক যদিহে আপুনি অন্য এজন অচিনা ব্যক্তিক প্ৰদান কৰে আপোনাৰ মোবাইল বৰ্তমান সময়ত তেনে ধৰণৰ টেকনলজি গঢ়ি উঠিছে যদিহে আপোনাৰ মোবাইলত ইনষ্টল কৰি দিয়া হয় 20 সেকেন্ডৰ ভিতৰত এটা এপছ আৰু লগতে সকলো পাৰমিশন যদি বিচাৰে তেওঁ যে আপোনাৰ মোবাইলৰ সকলো ডাটা তেওঁ লাগে তেনেহলে লাইফ টাইম তেওঁ পাই থাকিব সেই সকলো ডাটা আপোনাৰ এবাৰ মাত্ৰ ব্যৱহাৰ কৰিছে 20 সেকেন্ডৰ বাবে আৰু আপোনাৰ মোবাইল হৈ গল হ্যাক যি আসলতে আপোনাৰ মোবাইলত আহে সেই সকলোবোৰ তেওঁ পাবলৈ সক্ষম হ'ব যি মেসেজ আহে যি কন্টাক্ট আপোনাৰ ফোন আহে সেই সকলোবোৰ পাবলৈ সক্ষম হ'ব সেই ব্যক্তিজনে আসলতে সেই আপোনাৰ যি হ্যাক কৰিলে আপোনাৰ তাত ইনষ্টল কৰি দিয়া সেই এপছৰ জৰিয়তে আৰু এনেদৰে সংগঠিত হৈ আহিছে হ্যাক আপুনি বাচিব পাৰে আনহ্যাক নামৰ এই এপছটোৰ জৰিয়তে এটা অতি সুন্দৰ এপছ মই ইতিমধ্যে ডাউনলোড কৰিছো আৰু যদিহে আপোনালোকে বিচাৰে যে ইয়াৰ ওপৰত মই আৰু বেছি কওঁ তেনেহলে নিশ্চয়কৈ ভিডিওৰ তলত কমেন্ট কৰিব পাৰে যদিহে আমাৰ ভিডিও প্ৰথমবাৰৰ বাবে আজি চাই আছে আমাৰ চেনেল তেনেহলে লাইক কৰক লগতে সাবস্ক্ৰাইব কৰক সকলোকে কৈছো এনে ধৰণৰ নিউজ এনে ধৰণৰ টেকনিক্যাল নিউজ ট্ৰেন্ডিং নিউজ পাবৰ বাবে সাবস্ক্ৰাইব কৰিব পাৰে আৰু সাবস্ক্ৰাইব কৰাৰ ঠিক পিছতে কাষতে থকা ঘণ্টাৰ আইকনটো যাতে আপুনি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰে আজিলৈ সামৰিছো পুনৰ লগ পাম এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈ নমস্কাৰ